ৰাজ্যৰ এক সত্যি সম্ৰাট নাম মোৰ ভুজংগ। মই তোমাৰ জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজা। মই তোমাৰে কনিষ্ঠ ভাতৃ নাম মোৰ বজ্ৰঘৰে। ভয়ত আমাক পৰাস্ত কৰিব পাৰিব নাই এই বিশ্ব ব্ৰহ্মাণ্ড। আমাৰ ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতাল পাশকীয়েও থৰে 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 গতিকে এই পৃথিৱীৰ সকলো ৰাজ্য আক্ৰমণ কৰি সেই দেশৰ ধন সোণ মণি মুকুট আৰু এবিধ বস্তু জানানে ভাইহঁত, সেই ৰাজ্যৰ সুন্দৰী ৰমণীবোৰ ধৰি আনি আমাৰ ৰাজ্য শুৱালি কৰি দিয়া। কাৰ প্ৰতি দয়া নাই, কাৰ প্ৰতি ক্ষমা নাই। মোক লাগে মাথো হত্যা হত্যা হত্যা। তাৰ বাবে নকৰিব চিন্তা। ইতিমধ্যে বহুতকে হত্যা কৰি দেশৰ ধন সম্পদ কাঢ়ি অনা হৈছে। আৰু দাদা সেই দেশৰ ধন সোণ মণি মুকুট আনি আমাৰ ৰাজভঁৰালে শুৱনি কৰা হৈছে দাদা। আৰু শুনা, এই দেশৰ সুন্দৰী নাৰীবিলাক ধৰি আনি আমাৰ ৰাজ কাৰেঙে শুৱনি কৰা হৈছে দাদা। ভাইহঁত, তোমালোকৰ বীৰত্ব কথা মই নশলাগি নোৱাৰো। সকলোৱে মিলি আজি আনন্দ কৰা, উল্লাস কৰা। কিন্তু ভাইহঁত, সেই মৈত্য ঋষিমুনিসকলে আমাক বধিবৰ হেতু আমাৰ মৰণ যজ্ঞ ঘোষণা কৰিছে। ইমান সাহস তাহাঁতক এৰি দিব নোৱাৰি দাদা। প্ৰথমে তাহাঁতক ধৰি আনি এফালৰ পৰা মৃত্যুদণ্ড দিয়া।